নমস্কাৰ, মই আজি বনাবলৈ লৈছোঁ বন্ধাকবি পকৰি। এই বন্ধাকবি কাটি থৈ দিয়া দেখিছে, অলপমান কাটি লৈছোঁ। ইয়াত দিছোঁ বেচন, দুইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। ইয়াত দিছোঁ অলপমান কালজিৰা আৰু দিম অলপমান পিঁয়াজ কাটি লোৱা, জলকীয়া, কেঁচা জলকীয়া কাটি থৈ দিছিলোঁ, অলপমান দি দিছোঁ। আৰু ইয়াত দিছোঁ জলকীয়া পাউডাৰ অলপমান, ইয়াত ধনিয়া গুড়ি অকণমান দিছোঁ। আপোনালোকে সোৱাদ অনুসৰি দিব পাৰে, আৰু মোৰ সোৱাদ অনুসৰি মই অলপে দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দিব। মই আগত দি দিলোঁ নিমখ, যিহেতু আপোনালোকক দেখাবলৈ নহ'ল। ইয়াত দেখিছে মই তেল অলপমান কেৰাহী বা মিক্স কৰা তাত দি দিছোঁ। যিহেতু মিক্স কৰা ইয়াত মঠি ল'লে পকৰিকেইটা খাবলৈ মচমচীয়া হয়। এতিয়া দেখিছে মই কেৰাহীত দিব লৈছোঁ। যিহেতু মোৰ কেৰাহীখন সৰু, তো সেইকাৰণে মই 4টামান দি দিছোঁ। আৰু আপোনালোকে ডাঙৰ কেৰাহী হ'লে সৰহকৈও দিব পাৰে। এয়া দেখিছে পকৰি হ'লেই, বন্ধাকবি পকৰি। ইয়াত বহুতেই টেষ্টি হৈছে আৰু বহুত ধুনীয়া মচমচীয়া হৈছে। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।